নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ মই দেৱযানী কাকতিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক সকলোৱে ভালেই। মই যিহেতু বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিলে, গতিকে আজি এটা ভিডিঅ' বনালোঁ। ঘৰুৱা পদ্ধতিৰে অতি সহজতে কেনেকৈনো চিকেন বিৰিয়ানী বনাব পাৰি চাওঁ আহক। মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিৰিয়ানীখিনি বনাবৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, বিলাহী লৈছোঁ, কেঁচা জলকীয়া, আদা নহৰু আৰু ধনিয়া পাত, শুকান জলকীয়া, তেজপাত লৈছোঁ। লৈ মাংসখিনিত মই আগতীয়াকৈ আদা নহৰু, পিঁয়াজ আৰু হালধি নিমখ দি সানি অলপ সময় ৰাখি দিছোঁ। যদি দৈ থাকে দৈ দিব পাৰে, দৈ দিলে বেছি সোৱাদ হয়, কিন্তু মোৰ ওচৰত দৈ নাছিল কাৰণে মই দৈ এড কৰা নাই। তো কেৰাহী এখন গৰম কৰিবৰ কাৰণে ৰাখি দিছোঁ। গৰম হোৱাৰ পিছত মই মিঠাতেল দি তাত তেজপাত, ইলাচি, ডালচেনি আৰু জিৰা মই দিছোঁ। তাৰপিছত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। অন কৰিব যাতে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজে, কিন্তু যাতে পুৰি নাযায়। আদা নহৰু পেষ্ট আৰু কুটি লোৱা কেঁচা জলকীয়াখিনি আৰু বিলাহীখিনি দি ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত মই মছলাৰ ভিতৰত লৈছোঁ বিৰিয়ানী মছলা, জিৰা পাউডাৰ, গৰম মছলা আৰু জলকীয়া। এইখিনি মই বাতি এটাত লৈ পানী দি মিক্স কৰি লৈছোঁ। মিক্স কৰি পেলাইহে মই এইখিনি কেৰাহীত এড কৰিম। এতিয়া কি হয়, খুব ধুনীয়াকৈ মিলি যায়। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত কুটি লোৱা মই ধনিয়া পাতখিনি ইয়াতে দি দিম। ধনিয়া পাত দিলে খুব গোন্ধটো খুব ধুনীয়া হয়। এয়া ৰঙা হৈ গৈছে দেখিছেনে? তাৰপিছত মই যিখিনি মাংস তৈয়াৰ কৰি লৈছিলোঁ, মাংসখিনি ইয়াত দি মাংস বনোৱা নিচিনাই ধুনীয়াকৈ মাংসখিনি ভাজি ল'ম। এইখিনি বস্তুটো সকলোৰে ঘৰত থাকেই। তাৰপিছত মই হালধি আৰু নিমখ অলপ দি দিম। দি পেলাই তাৰপিছত মই ধুনীয়াকৈ লৰাই লৈ ঢাকোন মাৰিম। 2 মিনিটৰ পিছত চাব ঢাকোনখন লৰাই। মাংসখিনি দেখিছে খুব এটা ধুনীয়া কালাৰ হৈছে। দুবাৰমান ঢাকোন দি পেলাই লৰালি হৈ যাব। এইখিনি হৈ গৈছে আৰু এতিয়া মই কি কৰিম, কেৰাহীত সুবিধা হয় কাৰণে মই মাংসখিনি কেৰাহীত ভাজি লৈছোঁ, কিন্তু মই বিৰিয়ানীটো কুকাৰত বনাম। কুকাৰত বনালে সুবিধা হয়। ইয়াতে মই ৰৈ যোৱা মছলাখিনিত পানী অলপ দি লৰাই কুকাৰটোত দি দিছোঁ। এগিলাচ পানী দি দিছোঁ। তাৰপিছত বিৰিয়ানীৰ কাৰণে মই এগিলাচ চাউল লৈছোঁ। 2-3জন মানুহে খাব পৰাকৈ বাচমতি চাউল লৈছোঁ এগিলাচ চাউলত আপোনালোকে 2 গিলাচ পানী দিলে চাফিচিয়েণ্ট হৈ যায় ধুনীয়াকৈ। চাউলখিনি ধুনীয়াকৈ ধুই মই ইয়াত দিছোঁ। চাউলখিনি দিয়াৰ পিছত লাহে লাহে হেতাৰে ধুনীয়াকৈ মিক্স কৰি দিব। চাউলখিনি দি পেলাই মই আৰু অলপ ইয়াৰ ওপৰত ধনিয়া পাত অলপ দিবৰ কাৰণে ৰাখি থৈছিলোঁ। ধনিয়া পাতখিনি ইয়াত দি দিছোঁ। দি পেলাই আৰু খিচমিচ আৰু কাজুখিনি মই অকণমান তেলত ভাজি লৈছিলোঁ কেঁচা ভাৱটো যাবৰ কাৰণে। এতিয়া আৰু অলপ নিমখ পৰিমাণ অনুসৰি দি দিব। দি লৰাই দিব। লৰাই দি এটা হুইচেল হোৱালৈকে
এৰি দিব। হুইচেলটো অহাৰ পিছত লগালগ গৰমে গৰমে খুলি নিদিব, ঠাণ্ডা হোৱালৈকে এৰিব। ঠাণ্ডা হোৱাৰ পিছত খুলি 1 চামুচ ঘিউ ইয়াতে এড কৰি দিব। এড কৰি কাটা চামুচ এখনে লাহে লাহে এইখিনি তল ওপৰ কৰি দিব, যাতে ধুনীয়াকৈ মিক্স হৈ যায়। দেখিছেনে খুব এটা ধুনীয়া কালাৰ হৈছে, ৰং কালাৰটো দেখিয়ে খাওঁ খাওঁ হৈছে, আৰু গোন্ধটোতো ক'বই নালাগে, গোন্ধটো খুব ধুনীয়া হৈছে। ৰেষ্টুৰেণ্টত বনোৱা নিচিনা লাগিছে দেখি, কিন্তু খুব কম বস্তুৰে বনাইছোঁ, যিখিনি বস্তু সকলোৱে ঘৰতে থাকেই। দেখিছেনে খুব এটা ধুনীয়া ৰংটো ধুনীয়া হৈছে, গোন্ধও ধুনীয়া আহিছে। এতিয়া মোৰ বইল ডিম আছিলে, তো ধুনীয়াকৈ ডিম দি আৰু ওপৰত আপোনাৰ পদিনা, কেঁচা জলকীয়া ধুনীয়াকৈ সজাই লৈ দেখি খুব ধুনীয়া লাগিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে